Hello viewers, Smriti Creations লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আন এটা ৰেচিপি লৈ মই আপোনাৰ কাষলৈ আহিছো। আজি মই মটন কাৰীৰ ৰেচিপিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছো। বহুতে অভিযোগ কৰে যে মটনৰ যি ৰেচিপি সেই ৰেচিপিটোত মোৰ এই জুলখিনি ধুনিয়া নহয় বা কালাৰ নহয়, ঠিক তেনেদৰে খাবলৈ সোৱাদো নহয়। মই সেইভাবে আপোনালোকৰ সৈতে এটা ষ্টেপছ শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু খুবেই সহজ সেই ষ্টেপটো যদি আপোনালোকে ফলো কৰে তেনেহলে আপোনালোকে খুব ধুনিয়া মটন কাৰী ঘৰতেই ৰান্ধিব পাৰে। প্ৰেছাৰ কুকাৰত ৰান্ধি দেখুৱাম কেনেদৰে মটন কাৰী মই প্ৰেছাৰ কুকাৰত ৰান্ধো, সেয়া মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছো। আৰু মটন কাৰীৰ বাবে প্ৰথমে আমাক লাগিব মটন বা খাহী মাংস। এনে ধৰণৰ মই কাঠ মাংসৰ লগতে হাড়ৰ হৈতেও মই মাংস কিছুমান লৈ লৈছো। লগত লৈছো দুটা আলু, পিয়াজ আৰু বিলাহী। মিহি মিহিকৈ কাটি লৈছো পিয়াজ আৰু বিলাহী। তাৰ পাছত মই এটা বস্তু মই খুবেই ইউজ কৰো, খুব সহজ। এয়া হৈছে মাদাৰ্ছ ৰেচিপি মটন কাৰীৰ এটা পেকেট, ৰেডিমেড পেকেট কিনিবলৈ পায় মাত্ৰ 55 টকা। এই পেকেটটোত যিটো মছলা থাকে সেই মছলাটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেনেহলে বজাৰৰ দৰে উপলব্ধ মটন কাৰী আপোনালোকে ঘৰতে ৰান্ধিব পাৰিব। এই পেকেটটো আপোনালোকে বজাৰত উপলব্ধ কিনি ল'ব পাৰে আৰু এই পেকেটত থকা মছলাৰে মই আজি আপোনালোকক ৰান্ধি দেখুৱাম মটন কাৰী। এনে ধৰণে শুকান মছলা থাকে, এয়া সেই পেকেটত থকা মছলাখিনি মই আপোনালোকক দেখুৱাইছো। এইখিনি কিন্তু শুকান, তেলত দিলে জ্বলি যোৱাৰ চান্স থাকিব, সেইবাবে মই এই মছলাখিনিত প্ৰথমে অকমান পানী মিক্স কৰি জুলীয়া কৰি ল'ম। গৰম পানী ব্যৱহাৰ নকৰিলেও হ'ব, ঠাণ্ডা পানীৰে এইখিনি অকমান এনেদৰে মিক্স কৰি ল'ব। তেনে কৰিলে মছলাখিনি যেতিয়া তেলত দিব তেতিয়া জ্বলি যোৱাৰ চান্সটো খুবেই কম থাকে। এতিয়া এইখিনি মছলা প্ৰায় ৰেডি হৈ গৈছে আৰু এইখিনি মছলাই যেতিয়া মই ব্যৱহাৰ কৰিম মটন কাৰী তেতিয়া আপোনালোকে লক্ষ্য কৰিব খুব ধুনীয়া এটা কালাৰ আহিব মটন কাৰীখিনিত। আৰু এই মছলাৰ উপৰিও আমাক লাগিব আদা নহৰুৰ পেষ্ট লাগিব। তাৰ পাছত লাগিব গোটা গৰম মছলা। মই লৈ লৈছো ইলাচি, লং, ডালচিনি আৰু জালুক। আপোনালোকৰ ঘৰত যদি ষ্টাৰ এনিছো আছে তেনেহলে ব্যৱহাৰ কৰিব পাৰে। লগত লৈ লৈছো তেজপাত। যেহেতু মই কৈছো আপোনালোকক প্ৰেছাৰ কুকাৰত ৰান্ধিম মটন কাৰী, সেইবাবে মই প্ৰেছাৰ কুকাৰটো ভালদৰে গৰম কৰি লৈছো আৰু মিঠাতেল ব্যৱহাৰ কৰিছো। যদি ঘৰত আপোনালোকৰ ঘি উপলব্ধ তেনেহলে ঘিত আপোনালোকে মটন ফ্ৰাই কৰি চাবচোন, খুব ধুনীয়া এটা টেষ্ট আহে আৰু খুব বেছি কোমল হয় মাংসখিনি। মোৰ ঘৰত যিহেতু নাছিল সেইবাবে মই মিঠাতেলেৰেই ৰান্ধিছো মটন কাৰী। এতিয়া মই কাটি লোৱা এইখিনি আলু ফ্ৰাই কৰি ল'ম। মই সদায় মাংসত ব্যৱহাৰ কৰিবলৈ লোৱা আলুবোৰ সদায় প্ৰথমে ফ্ৰাই কৰি লওঁ। তেনে কৰিলে খুব ধুনীয়া এটা কালাৰো থাকে আৰু ভাঙি যোৱাৰো চান্সটো কম থাকে। এতিয়া এইখিনি ফ্ৰাই হৈ গৈছে, কাঢ়ি ল'ব লাগিব আলুখিনি। আৰু আলুখিনি কাঢ়ি লোৱাৰ পাছত সেইখিনি তেলতেই মই এতিয়া মাংসখিনি বনাম। তেজপাত দুখিলা প্ৰথমে দি দিছো আৰু তাৰ পাছত দিছো গোটা গৰম মছলা। এইখিনি অকমান ফ্ৰাই হোৱাৰ পাছতে মই দি দিম মিহিকৈ কাটি লোৱা পিয়াজ। পিয়াজখিনি ভালদৰে গৰম তেলত দিয়াৰ পাছত ফ্ৰাই কৰিব লাগিব। যিমানে আপোনালোকে পিয়াজ ফ্ৰাই কৰিব সিমানেই ধুনীয়া এটা কালাৰ আহিব। সদায় মছলাবোৰ ভালদৰে ভাজিব লাগে, তেতিয়াহে ধুনীয়া কালাৰ আহে। পিয়াজবোৰ আমি ভালদৰে ভাজি ল'ম আৰু এয়া অকমান ৰঙচুৱা হোৱাৰ পাছত ইয়াত মই দি দিম কাটি লোৱা এটা বিলাহী। বিলাহী আৰু পিয়াজ যেতিয়া আপোনালোকে ধুনীয়াকৈ ভাজিব চাব তেতিয়া খুব ধুনীয়া কালাৰ আহে আৰু সেইবাবে বিলাহী আৰু পিয়াজ মাংসত ব্যৱহাৰ কৰিলে খুব ধুনীয়া লাগে। এতিয়া আমি ইয়াত হালধি এচামুচ দি দিম আৰু পুনৰ এইখিনি ভাজিম। এইখিনি খুব ধুনীয়া এটা কালাৰ আহিছে আৰু তেলখিনিও যিহেতু ওলাই আহিছে, এতিয়া দি দিম আদা নহৰু এচামুচ। আদা নহৰুৰ পেষ্ট এচামুচ দিয়াৰ পাছত এইখিনি ভালদৰে পুনৰ ভাজিব লাগিব আৰু অকমান ভজাৰ পাছতে এতিয়া দি দিম যিখিনি পেষ্ট আমি উলিয়াই লৈছিলো মাদাৰ্ছ ৰেচিপি মটন কাৰীৰ পেষ্ট, সেই পেষ্টখিনি এতিয়া দি দিম। আপোনালোকে যদি বিচাৰে ইয়াতকৈও অলপ বেছিকৈ ল'ব পাৰে, কিন্তু মোৰ মাংস যিহেতু কম 300 গ্ৰাম মান মই মাংস লৈছো, সেইবাবে পেষ্ট এইখিনিয়ে যথেষ্ট। আৰু পুনৰ এই মছলাখিনি দিয়াৰ পাছত ভাজি ল'ম। এয়া চাওক
অলৰেডি খুব ধুনীয়া এটা কালাৰ ওলাই আহিছে কিন্তু তথাপিও আমি আৰু অলপ ভাজিব লাগিব মটনক যেতিয়া খুব বেছি সময় দিয়ে তেতিয়া মটন কাৰী হওক বা মটনৰ যিকোনো ৰেচিপিয়ে হওক খুবেই বেছি সোৱাদ হয় সুস্বাদু হয় সেইবাবে অকমান সময় দিব লাগিব ধৈৰ্য ধৰিব লাগিব এতিয়া আমি ইয়াত দি দিছো জিৰা গুৰি তাৰ পাছত দিছো দেগী মিৰ্চ এয়া অকমান কালাৰো হয় প্লাস জ্বলাও হয় আপোনালোকে যদি জ্বলা ভাল নাপায় তেনেহলে কাশ্মীৰী মিৰ্চও ইউজ কৰিব পাৰে আৰু যদি জ্বলা খাই ভাল পায় তেনেহলে আপোনালোকে দেগী মিৰ্চও দিব পাৰে আৰু এইখিনি পুনৰ ভাজি লৈছো অকমান দেখুৱাই দিছো চাওক কি ধুনীয়া এটা কালাৰ আহিছে কিন্তু আমি কৈছোৱে যে আৰু অলপমান ভাজিব লাগিব যেতিয়ালৈকে মছলাখিনিৰ পৰা তেল ওলাই নাহে তেতিয়ালৈ আমি এই মছলাখিনি ভাজিম আৰু অলপ সময় ভজাৰ পিছত এয়া সাইডত দেখিছে আপোনালোকে তেলবোৰ ওলাই আহিছে আৰু এতিয়া আমি দি দিছো খাহি মাংসখিনি এইখিনি দি দিয়াৰ পাছত আমি পুনৰ মাংসখিনি ভাজিম আপোনালোকে কেৰাহীটো বনাব পাৰে কিন্তু মই প্ৰেছাৰ কুকাৰতে আপোনালোকক ৰান্ধি দেখুৱাইছো যিসকলে মটন বনাবলৈ ভয় খায় বা মটন বনালে সোৱাদ নহয় বুলি কয় নিহিজে বুলি কয় টান হৈ থাকে বুলি কয় বহুতো অভিযোগ থাকে মটন বনোৱাৰ সময়ত সেইবাবে মই আপোনালোকক আজি প্ৰেছাৰ কুকাৰতে ৰান্ধি দেখুৱাইছো এতিয়া সময় হৈছে নিমখ দিয়াৰ নিমখ সোৱাদ অনুসৰি আপোনালোকে দিব যিমান নিমখ খাই আপোনালোকে ভাল পায় সিমানখিনিয়ে দিব এয়া নিমখ অকমান দি দিছো যেহেতু মই পানী দিম সেইবাবে অলপমান বেছিকৈ আপোনালোকে দেখিছে এতিয়া মটনখিনি পুনৰ নিমখ দিয়াৰ পাছত ভাজিম ইয়াত কিন্তু মই কোনো ধৰণৰ গৰম মছলাৰ পাউডাৰ ব্যৱহাৰ কৰা নাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু যেহেতু মই ৰেডিমেড মছলা ব্যৱহাৰ কৰিছো তাত আছে সেইবাবে মই এক্সট্ৰাকে আৰু বেছি মছলা ব্যৱহাৰ কৰা নাই এটা খুব ধুনীয়া কালাৰ আহিছে অলৰেডি মটনখিনিত আৰু মটনখিনিও ভজা হৈছে এতিয়া মই কেঁচা জলকীয়া দুটা ফালি দিছো আৰু ভাজি থোৱা আলু কেইটুকুৰাও দি দিছো আৰু এইখিনি পুনৰ আমি ভাজি লৈছো বিশেষ আৰু একো কৰিবলগীয়া তেনেকৈ নাই যেটো টেনচন আপোনালোকে লৈ থাকে যে কি মছলা দিম কেনেকৈ দিম কেতিয়া দিব লাগিব সেইখিনি সকলোখিনি দিয়া হৈ গৈছে আৰু এয়া চাওক মটন কোষা টাইপ হৈ গৈছে অলৰেডি ড্ৰাই ফ্ৰাই নিচিনাকৈ এইখিনি মটনো আপোনালোকে খাব পাৰে অলৰেডি হিজিছে বহুতখিনিয়ে ভাজিছো আমি কিন্তু তথাপিও যেহেতু আমি মটন কাৰী বনাই আছো সেইবাবে আমি দিম এইবাৰ পানী বেছি নিদিও 1 কাপ মান দিলে হ'ব যেহেতু প্ৰেছাৰ কুকাৰত দিম সেইবাবে মছলাখিনি অকমান এনেদৰে লাগি থকা কৰিয়ে মই এই পানীৰ জোখটো দিছো আৰু এই পানীখিনি দিয়াৰ পাছত এতিয়া মই সিটি মাৰি দিম যেহেতু মই পানী কমাই দিছো সেইবাবে 4টা মান সিটি মাৰিলেই হ'ব আৰু সিটি মাৰাৰ পাছৰ দৃশ্য মই আপোনালোকক দেখুৱাই আছো চাওক কি ধুনীয়া মটন কাৰী ৰেডি প্ৰেছাৰ কুকাৰত খুব সহজতে মটন কাৰী বনাব পাৰে যদি আপোনালোকে মটন কাৰী ৰান্ধোতে এনে ধৰণৰ কালাৰ নহয় বা সুস্বাদু নহয় তেনেহলে মই কোৱাৰ দৰে আপোনালোকে মাদাৰ্স ৰেচিপি মটন কাৰীৰ ৰেডিমেড মছলা পেকটো আপোনালোকে কিনি ল'ব পাৰে আৰু ব্যৱহাৰ কৰি এবাৰ চাব পাৰে খুবেই টেস্টি খুবেই ধুনীয়া কালাৰ এটা আপোনালোকে দেখিব আৰু এনে ধৰণৰ মটন কাৰী ৰেচিপি আপোনালোকে ঘৰতে ৰান্ধি খাব পাৰে তেনেহলে শেষত মই ধনিয়াৰে গাৰ্নিশ কৰিলো আৰু গৰম গৰম ভাত পোলাও বা ৰুটি নান কুলচা যি ভাল পায় তাৰ সৈতে আপোনালোকে খাব পাৰে গৰমে গৰমে পৰিবেশন কৰক মটন কাৰী যদি এই ৰেচিপিটো আপোনালোকে ভাল পাইছে তেনেহলে স্মৃতি ক্ৰিয়েচনছক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব